নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। এক্সাম কেনেকুৱা হ'ল সকলোকে জানিব বিচাৰোঁ। মোৰতো কেনেকুৱা হ'ল বুলি ক'বলৈ গ'লে ঠিক ঠাক আৰু ইমানো ভাল নহয়, ইমান বেছি বেয়াও হোৱা নাই বাৰু। গতিকে আপোনালোকৰ কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। যিহেতু বহুত দিনৰ মূৰত আহিছোঁ ইউটিউবলৈ এটা ভিডিঅ'। এক্সাম দি অহাৰ পিছত এটা লাইভ আহিছিলোঁ, বেছি টাইম তাত থাকিব নাপালোঁ, কথা পাতিব নাপালোঁ ভালকৈ। গতিকে ভিডিঅ' এটা আগবঢ়াইছোঁ আপোনালোকৰ বাবে। আৰু বহুতে এনেকৈ কমেণ্ট কৰি আছে কিবা কাৰ্টপৰ ওপৰত ভিডিঅ' লাগে বুলি কৈছে। বন্ধু বান্ধৱীসকল, কাৰ্টপৰ ওপৰত ভিডিঅ' কৰিবলৈ হ'লে ডিজেল মেকানিকৰ প্ৰথমৰ কথাটো কওঁ। ডিজেল মেকানিকৰ এইবাৰ কাৰ্টপ মোৰ মতে ইমানো বেছি উঠিব নালাগে, যিহেতু গোটেইকেইটা শ্বিফ্টতে পেপাৰ এখন শ্বিফ্টতো ইজি নাই, মানে ইজি আছে বুলি আপুনি ক'ব নোৱাৰে, ইজি নাই। চবতে টান, অকল কনচেপ্ট ৱাইজ কুৱেশ্যন কাটিছে, আপোনালোকে হয়তো গম পায়, এক্সাম দি সকলোৱে গম পায়। গতিকে এখন পেপাৰ কৰাটো অলপ মানে টান হৈ পৰা নিচিনাই হ'ল। পেপাৰখন অলপ টান আছে, যথেষ্ট টান আছে। যিহে নেকি কনচেপ্ট ক্লিয়াৰ কৰি ভালদৰে পঢ়ি গৈছে তাহাঁতিখিনিয়ে হয়তো এইখিনি কৰিব পাৰিব। লগতে জি কে মেথছ ৰিজনিং, তাৰপিছতে অইল জি কে, সেইখিনি বাৰু ইজি আছিলে। সেইখিনিত চবেই হয়তো কিছুমানে জানি বুজি ভুল কৰি, বহুতেই ভুল কৰি আহিছে। তেনেকৈ ঠিক ময়ো তেনেকৈ জনা প্ৰশ্ন থাকি আহে, তেনেকুৱা হৈ যায়। বেছি ইজি পালে হয়, ঠিক তেনেকুৱা হয়। তেনেকুৱা ধৰণৰ হোৱাটো স্বাভাৱিক। লগতে টেকনিকেলৰ আপোনালোকৰ কি হ'ল আপোনালোকে জনাব। অকল ডিজেলৰ বুলি কোৱা নাই, বেলেগ ট্ৰেডৰ আপোনালোকক কেনেকুৱা হৈছে, আপোনালোকৰ এক্সপেক্টেড কিমান নাম্বাৰ উঠিব পাৰে কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টোৰ যোগেদি এটা কথা মই আপোনালোকৰ পৰা সহায় বিচাৰিছোঁ, যিহেতু যিখিনি ল'ৰা PWD আছে তেওঁলোকে প্লিজ এটা কমেণ্ট কৰি জনাব আপোনালোকৰ কাটঅফ কিমান উঠিব পাৰে আপোনালোকৰ মতে। আৰু মোৰ মতেতো PWD যোৱাবাৰ নিচিনা কাটঅফেই উঠিব লাগে। আপোনালোকে কি ভাবে কমেণ্ট এটা কৰি জনাব। লগতে ডিজেল মেকানিকৰ বেলেগ কেণ্ডিডেটবোৰ আপোনালোকৰ কাটঅফসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে, আপোনালোকে নিজেই কেনেকুৱা ধৰণৰ নাম্বাৰ এটেণ্ড কৰি আহিছে সেইটো জনাবলৈ নাপাহৰিব। আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে যোৱাবাৰ কাটঅফসমূহ কেনেকুৱা আছিলে, কিহত কিমান মাৰ্কছ আহিছিলে, কাটঅফ আহিছিলে, সেইখিনি জনাই দিম। লগতে ফিটাৰৰ যোৱাবাৰ কাটঅফটো তেনেই কম আছিলে, এইবাৰটো তাতকৈ কমিব, যিহেতু পষ্ট আছে 188টা ফিটাৰৰ, যিখিনি ফিটাৰ লোৱা আছে সেইখিনি। গতিকে গোটেই ভাল কথা ফিটাৰৰ। আৰু এটা কথা আপোনালোকক জনাই দিওঁ, কেণ্ডিডেট ইমানো বেছি হোৱা নাই। 6টা শ্বিফ্টত আপোনালোকৰ কেণ্ডিডেট 6000-7000 মানৰ ডিজেল মেকানিকৰ কেণ্ডিডেট হৈছে। গতিকে ঠিক তেনেকৈ ফিটাৰো বেছি কেণ্ডিডেট হোৱা নাই, 3000ৰ ভিতৰতে হৈছে, 2000-3000 ভিতৰতে হৈছে। গতিকে বেলেগ যিখিনি ট্ৰেড নাই সেইখিনি ট্ৰেডৰতো কেণ্ডিডেট কম আছে। যিহে হওক বা আপোনালোকৰ এইটো ISCM, লগতে চাৰ্ভেয়াৰ ট্ৰেড হওক বা মটৰ মেকানিক হওক, MMB হওক বা তেনেধৰণৰ ট্ৰেডবোৰ, ইনষ্ট্ৰুমেণ্ট মেকানিক হওক, এইবোৰত ইমান মানুহ নাই। যিহেতু সেইখিনিও কাৰণে টেনশ্যন ল'বলগীয়া একো নাই, ইমানো বেছি কাটঅফ নুঠে। ঠিক ৱায়াৰমেনততো মানুহ, ৱায়াৰমেনৰ কথা ক'বলৈ গ'লেতো ADREলৈ চাব পাৰে, -2.75 পায়ো পাইছে। গতিকে ইয়াততো মাইনাছ পালে নহ'ব, ইয়াত মিনিমাম 40 পাবই লাগিব। তাৰপিছতহে আপোনালোকে চিলেক্ট হ'ব পাৰিব, ঠিক তেনেধৰণৰ কথা আছে। গতিকে ইমানো বেছি কাটঅফ নাযায়, আপোনালোকে যিমানটো ভাবি আছে সিমানটো কাটঅফ নাযায়। সেইটো মোৰ ব্যক্তিগত, হয়তো যাবও পাৰে, বহুত চোকালোৱা থাকিব পাৰে। এইটো চোকালোৱা থাকিলেও কাটঅফটো ইমানটো নাযায়, কাৰণ চোকালোৱাকেইটাই খুব বেছি পাব আপোনালোকৰ 91, 92, সেইকেইটা 4-5টাই পাব। বাকী ইমান জেনেৰেলৰ কাটঅফ ইমানখিনি যাব বুলি মই আশা নকৰোঁ, যিহেতু ডিজেল মেকানিকত কুৱেশ্যন পেপাৰ চাই কথাটো ক'ব লৈছোঁ। যিহেতু কুৱেশ্যন পেপাৰ টান আছিলে, যথেষ্ট টান আছিলে, কনচেপ্ট ৱাইজ আছিলে। গতিকে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল। মই মোৰ কথাটো ক'লোৱেই, মোৰ ঠিক ঠাক আৰু যেনতেন। গতিকে আজিলৈ ভিডিঅ'টো ইমানো বেছি নাছিলে, ইমানেই। গতিকে যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। অনাগত দিনত কাটঅফ কিমান উঠিব পাৰে তাৰ ওপৰত ভিডিঅ' মই আপোনালোকৰ বাবে প্ৰস্তুত কৰি দিম। আৰু লগতে এনচাৰ কি দিয়াৰ কথা জানিব পাৰিব, যেতিয়াই দিয়ে তেতিয়াই গম পাই থাকিব। আৰু লগতে ৰিজাল্টৰ কথা লৈ আপডেট আহি থাকিব। গতিকে আজিলৈ ইমানেই।